এতিয়া আমি মূল পাঠটোলৈ আহিছোঁ। মূল পাঠটো পঢ়াৰ আগতে অলপ মই মনত পেলাই দিছোঁ যে মই যোৱাকালি তোমালোকক পাঠটোৰ ইমেজটো হোৱাটছআপত পঠাই দিছিলোঁ, নহয় জানো? এতিয়া পাঠটোৰ নাম কি? জাতীয় পতাকা। জাতীয় পতাকা বুলি ক'লে তোমালোকক আৰু বুজাব লগা বিশেষ নাথাকে, তোমালোকে সকলোৱে জানা জাতীয় পতাকা কি। চিনি পোৱা, তোমালোকে জাতীয় পতাকা ড্ৰয়িং কৰা, কিন্তু জাতীয় পতাকাৰ বিষয়ে বহু কথা জানিবলগীয়া আছে। যেনে জাতীয় পতাকাখন কিহেৰে নিৰ্মাণ কৰে জানানে? জাতীয় পতাকাখন সূতা হয়, সেইটো কি সূতা বুলি কয়? খাদী সূতাৰে নিৰ্মিত। জাতীয় পতাকাখন আমাৰ খাদী সূতাৰে নিৰ্মিত হয়। আৰু এই জাতীয় পতাকাখন কোন চনত প্ৰথম স্বীকৃত হৈছিল? স্বীকৃত মানে আমাৰ ভাৰতত যে এইখন জাতীয় পতাকা হ'ব সেইটো মানি লৈছিল কোন চনত জানা? 1947 চন, 1947। 1947 চনৰ 22 জুলাই, 22 জুলাই। কিন্তু ই এফেক্ট হৈছিলে, মানে আমাৰ ৰাষ্ট্ৰীয় পতাকা ৰূপে স্বীকৃত হৈছিল কেতিয়াৰ পৰা? 15 আগষ্টৰ পৰা ই অফিচিয়েলি জাতীয় পতাকা হৈছিলে আমাৰ ভাৰতৰ। জাতীয় পতাকাখনত 3টা ৰং থাকে। 3টা ৰং আছে। কি আছে? ওপৰে গেৰুৱা, মাজত শুকুলা, তলত শ্যামল। মানে ওপৰত গেৰুৱা অৰ্থাৎ ছেফ্ৰন কালাৰ বুলি যে কোৱা, মানে ছেফ্ৰন গেৰুৱা কালাৰ আছে। সেই গেৰুৱা কালাৰটো হৈছে সাহস আৰু ত্যাগৰ প্ৰতীক, অৰ্থাৎ ষ্ট্ৰেংথ এণ্ড কাৰেজ। মাজত আছে বগা ৰং। বগা ৰংটো হৈছে সত্য আৰু শান্তিৰ প্ৰতীক, পিচ এণ্ড ট্ৰুথ। আৰু সেউজীয়া ৰংটো হৈছে বিশ্বাস, শক্তি, উৰ্বৰতা, এইবিলাকৰ প্ৰতীক, অৰ্থাৎ ফাৰ্টিলিটি, গ্ৰ'থ এণ্ড অস্পিচিয়াছনেছ। আৰু আমাৰ পতাকাখনৰ মাজত এটা নীলা চক্ৰ আছে, যাক অশোক চক্ৰ বুলি কওঁ। এই চক্ৰটো ন্যায়ৰ প্ৰতীক। ইট কেন বি ছেইড হুইল অফ ল। এতিয়া পাঠটো তোমালোকে পঢ়ি যাবা, মই পঢ়ি গৈছোঁ, তোমালোকে চাই যাবা। এখন জাতীয় পতাকা এখন সকলো ধৰণৰ অনুষ্ঠানত, চৰকাৰী কাৰ্যালয়বিলাকত সময়ে সময়ে আমাৰ নিৰ্দিষ্ট কিছুমান দিন আছে, সেই দিনবিলাকত জাতীয় পতাকা উত্তোলন কৰা হয়। আমাৰ স্কুলতো স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস ইত্যাদিত জাতীয় পতাকা উত্তোলন কৰা হয়। কিন্তু দুৰ্ভাগ্যক্ৰমে আমাৰ অসমত কিছুমান সংগঠন আদিয়ে বন্ধ দিয়ে বাবে আমি স্কুলত সেইদিনাখন উপস্থিত নাথাকোঁ। ঘৰত থাকি চিনেমা চাওঁ, মুভি ঘৰত থাকি এইবিলাক আমি তেনেকৈ টিভিত আমি চাই যে আমাৰ গণতন্ত্ৰ দিৱস বা স্বাধীনতা দিৱস উদযাপন কৰোঁ। কিন্তু প্ৰকৃততে গণতন্ত্ৰ দিৱসটো অকণমান বেলেগ। আমি যেতিয়া সৰু আছিলোঁ, আমি যেতিয়া স্কুলত পঢ়িছিলোঁ, আমি স্কুললৈ গৈ গণতন্ত্ৰ দিৱস উদযাপন কৰিছিলোঁ। এতিয়া ইয়াতে চোৱা, তোমালোকে দেখা পাবা এজন শিক্ষকে গণতন্ত্ৰ দিৱস কিবা এটা দিৱসত, কিবা এটা কাৰ্যসূচীৰ উপলক্ষে জাতীয় পতাকাখন উত্তোলন কৰিছে। শিক্ষকে শ্ৰেণীত সোমাই বিদ্যাৰ্থীসকলক ক'লে, ছবিটোতহে সেইটো আছে, এতিয়া লেচনটো মই পঢ়িছোঁ, প্ৰথম লাইনটো চাই যোৱা। জাতীয় পতাকা, আমাৰ টাইটেলটো, ফাৰ্ষ্ট লাইনটো চোৱা। শিক্ষকে শ্ৰেণীত সোমাই বিদ্যাৰ্থীসকলক ক'লে, ল'ৰাহঁত, আজি 25 জানুৱাৰী। 25 জানুৱাৰী মানে 25th of January। কাইলৈ 26 জানুৱাৰী, অৰ্থাৎ 26 জানুৱাৰী গণতন্ত্ৰ দিৱস। 26 জানুৱাৰীত কি হয়? ৰিপাব্লিক ডে, অৰ্থাৎ অসমীয়াত ক'লে গণতন্ত্ৰ দিৱস। প্ৰতি বছৰৰ দৰে এইবাৰো পতাকা উত্তোলন কাৰ্যসূচী হ'ব। পতাকা উত্তোলন মানে ফ্লেগ হোষ্টিং। তাৰপিছত প্ৰতিযোগিতা,
খেল ধেমালি আদি হ'ব। শেষত যিয়ে প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিব তেওঁলোকক পুৰস্কাৰ দিয়া হ'ব। এইখিনি কথা কোনে কৈছে? শিক্ষকে কৈছে। শিক্ষকে শ্ৰেণীত সোমাই ক'লে ল'ৰাহঁত আজি 25 জানুৱাৰী, কাইলৈ 26 জানুৱাৰী। 26 জানুৱাৰীৰ দিনা গণতন্ত্ৰ দিৱস। প্ৰতি বছৰৰ দৰে এইবাৰো পতাকা উত্তোলন হ'ব। তাৰপিছত প্ৰতিযোগিতা হ'ব, কিবা কিবি কম্পিটিশ্যনছ হ'ব, খেল ধেমালি হ'ব, কিবা গেমছ হ'ব, আৰু শেষত সেই কম্পিটিশ্যন বা গেমছবিলাকত যিয়ে প্ৰথম দ্বিতীয় তৃতীয় স্থান ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হ'ব তেওঁলোকক প্ৰাইজ দিয়া হ'ব, প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হ'ব। বাৰু আজি তোমালোকক মই জাতীয় পতাকাৰ বিষয়ে ক'ম। এতিয়া আমি গণতন্ত্ৰ দিৱসৰ দিনাখন প্ৰথম কাৰ্যসূচী কি? ফ্লেগ হোষ্টিং। ফ্লেগ হোষ্টিং কৰিবলৈ কাৰণে ফ্লেগখনৰ বিষয়ে জানিব লাগিল। সেইকাৰণে শিক্ষকে কৈছে আজি মই তোমালোকক জাতীয় পতাকাৰ বিষয়ে ক'ম। কিন্তু তাৰ আগতে কোৱাচোন জাতীয় পতাকাৰ বিষয়ে তলৰ কবিতা ফাঁকি তোমালোকৰ মনত আছেনে? এটা কবিতা আছিল, আমি পঢ়িছিলোঁ। ৩ বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে। বগাৰ মাজত অশোক চক্ৰ চিত্ৰ জিলিকি ৰয়, আমাৰ জাতীয় পতাকাখনিৰ কদাপি নহয় ক্ষয়। এই কবিতা ফাঁকিয়ে ইয়াত অকণমান সামান্য পৰিৱৰ্তন কৰি ইয়াত দিয়া হৈছে। কৈছে এই কবিতাটো তোমালোকৰ মনত আছে নেকি সুধিছে। অকণমান বেলেগ ইয়াতে। তিৰংগ আমাৰ জাতীয় পতাকা অশোক চক্ৰ মাজত আছে, প্ৰথমে গেৰুৱা মাজত শুকুলা তলে শ্যামসু আকাশত নাচে। অকণমান চেঞ্জ হৈছে মই কোৱা কবিতাটোতকৈ, অলমষ্ট একেই। কি কৈছে? তিৰংগ আমাৰ জাতীয় পতাকা নীল আকাশত নাচে। তিৰংগ মানে ট্ৰাই কালাৰ হৈছে আমাৰ জাতীয় পতাকা। নীল আকাশত নাচে, নীলা আকাশত নাচে। অশোক চক্ৰ মাজত আছে, মাজত বোলে অশোক চক্ৰ আছে। মই অকণমান আগতে কৈছোঁ তোমালোকক। প্ৰথমে গেৰুৱা, মানে ফ্লেগখনৰ ওপৰত চোৱা প্ৰথমতে গেৰুৱা আছে, চেফ্ৰন কালাৰ। মাজত শুকুলা মানে হোৱাইট, বগা। আৰু তলে শ্যাম সু আকাশত নাচে। শ্যাম হৈছে ডাৰ্ক গ্ৰীণ। নীল আকাশত, সু আকাশত নাচে, আকাশত নাচি আছে। মানে যেতিয়া ফ্লেগখন হোষ্টিং কৰি দিয়ে এনেকৈ ৱেভত এনেকৈ নাচি থাকে নহয় জাতীয় পতাকাখন, সেইটো কবিতাংশত। ইয়াৰ পিছৰখিনি মই আকৌ কৈ আছোঁ।